যিবিলাক কেছ NI কোৰ্টত NDB ল'ৰাবিলাকৰ এগেইনষ্টত কেছ চলি আছিলে সেই আটাইবোৰ কেছ NI কোৰ্টৰ পৰা ট্ৰেন্সফাৰ হৈ পেলাই আমাৰ ষ্টেট গভৰ্ণমেণ্টত দিয়া হৈছে আৰু সেই হিচাপে সেইবোৰ কেছ য'ত অফেন্সবিলাক কমিট হৈছিলে সেই কোৰ্টৰ ছেশ্যন জাজলৈ কেছবোৰ ট্ৰেন্সফাৰ কৰি দিয়া হৈছে। সেই হিচাপে আজি NI কোৰ্টৰ পৰা 5টা কেছ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অফেন্সবিলাক হৈছিলে সেই ছেশ্যন কোৰ্টলৈ আহিছে আৰু এই কেছবোৰ ছেশ্যন কোৰ্ট কোকৰাঝাৰতে চলিব বুলি আশা কৰিছোঁ। আজি আমি টোটেল 4টা কেছ আহিছে, তাৰে ভিতৰত 35 জন আজি আসামী লৈ অহা হৈছে। যিহেতু কেছবিলাক ইয়াতে চলিব আৰু সেই হিচাপে আশা কৰোঁ সেই ডিষ্ট্ৰিক্টৰ ছেশ্যন ডিষ্ট্ৰিক্ট জাজৰ আণ্ডাৰত যিটো জেইল হয় তাতে ৰাখিব লাগে আমি আশা কৰিছোঁ। যিবিলাক কেছ NI কোৰ্টত NDB ল'ৰাবিলাকৰ এগেইনষ্টত কেছ চলি আছিলে সেই আটাইবোৰ কেছ NI কোৰ্টৰ পৰা ট্ৰেন্সফাৰ হৈ পেলাই আমাৰ ষ্টেট গভৰ্ণমেণ্টত দিয়া হৈছে আৰু সেই হিচাপে সেইবোৰ কেছ য'ত অফেন্সবিলাক কমিট হৈছিলে সেই কোৰ্টৰ ছেশ্যন জাজলৈ কেছবোৰ ট্ৰেন্সফাৰ কৰি দিয়া হৈছে। সেই হিচাপে আজি NI কোৰ্টৰ পৰা 5টা কেছ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অফেন্সবিলাক হৈছিলে সেই ছেশ্যন কোৰ্টলৈ আহিছে আৰু এই কেছবোৰ ছেশ্যন কোৰ্ট কোকৰাঝাৰতে চলিব বুলি আশা কৰিছোঁ। আজি আমি টোটেল 4টা কেছ আহিছে, তাৰে ভিতৰত 35 জন আজি আসামী লৈ অহা হৈছে। যিহেতু কেছবিলাক ইয়াতে চলিব আৰু সেই হিচাপে আশা কৰোঁ সেই ডিষ্ট্ৰিক্টৰ ছেশ্যন ডিষ্ট্ৰিক্ট জাজৰ আণ্ডাৰত যিটো জেইল হয় তাতে ৰাখিব লাগে আমি আশা কৰিছোঁ। এটা ভাল ঘোষণা বঙাইগাঁও মেডিটেক এলাইড হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ DMLT লেবৰেটৰী টেকনিচিয়ান, এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান, ECG টেকনিচিয়ান, ফাৰ্মাচী এছিষ্টেণ্ট, ডেণ্টেল হাইজিনিষ্ট, ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নামভৰ্তি কৰাটো এতিয়া চলি আছে। নামভৰ্তি কৰাৰ বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব। मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइड हेल्थ इन्स्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन, एक्स-रे एंड इमेजिंग टेक्निशियन, ECG टेक्निशियन, फार्मासी एसिस्टेंट, डेंटल हाइजिनिस्ट, इमार्जेंसी टेक्निशियन आरो नार्सिं केयर एसिस्टेंट कोर्सनि मुं थिसननाया सोलिगासिनो दङ। मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन।